হে এভৰিৱান, এয়া ৰাতিপুৱা মাহঁতে চাহ খাই আছে, পিঠা বনাই ল'লে, চাউলৰ পিঠা। আৰু এইফালে মই ৰিকুক দিলোঁ গাখীৰ আৰু পেটিগ্ৰী। তাৰ পাছত মই বনালোঁ এয়া গাখীৰ। মইতো চাহ খাই বেয়া পাওঁ, সেইটো কাৰণে গাখীৰ আনিছিলে, গাখীৰ গৰম কৰিলোঁ। আৰু এয়া বিস্কুট ময়ো খালোঁ, ৰিকুকো। আৰু ৰিকুৱে যে এনেকৈ গাখীৰত ডুবাই দিলেহে সি খায়, মানে ডাইৰেক্ট দিলে নাখায়। তো সেনেকৈ ময়ো খালোঁ, ৰিকুও খালে। আৰু এইফালে প্ৰসাদ দেখিছেনে, এয়া আমাৰ ওচৰৰ অংগনবাড়ী স্কুলৰ পৰা মামী এজনীয়ে দিলে, মানে সৰস্বতী পূজা পাতিছিলে। আৰু এইফালে আমাৰ সৰস্বতী কেইজনী দেখিছেনে, সেইকেইজনী গৈছে, ধুনীয়া লাগিছে দুইজনীকে। আৰু তাৰ পাছত আহিলে মোৰ এটা পাৰ্চেল, আৰু পাৰ্চেলটো মানে হ'ল কেইদিনমান। আৰু এইয়া চব কি ধুনীয়া লাগিছে, আৰু মই তাত যেনেকুৱা দেখিছিলোঁ তেনেকুৱা আহিছে। আৰু মই বহুত বেছি ভাল লাগিছে মনটো, সেইটো কাৰণে অলপ দাম লৈছিলে। আৰু এইফালে মায়ে শাড়ীখন পিন্ধিলে, শাড়ীখন বহুত দিন পিন্ধা নাই বোলে শাড়ী। তো এফালে গৈছোঁ, আইতাৰ ঘৰৰ ফালেদি গৈছোঁ মানে। তো আইতাই মানে মাতিলে, চাহ একাপ বনাই দেহি বুলি। তো সেইটো কাৰণে আমি সোমাই দিলোঁ। তাৰপৰা চাহ একাপ বনালোঁ, এয়া পিঠা আছিলে, বিস্কুট আছিলে, আমি গোটেইখিনিয়ে চাহ খালোঁ।